নমস্কাৰ, মই পৰিণীতা। আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছেনে, ৰাতিপুৱাই মা আৰু মই খিৰিকীৰে কি জুমি জুমি চাই আছোঁ দেখিছেনে। আচলতে আমাৰ ঘৰৰে কিবা অলপ আধৰুৱা কাম বাকী আছিলে, সেয়েহে পাপাই মানে শিল আৰু বালি পেলাইছে। আৰু মাৰ হাতত দেখিছে আটা লাগি আছে। মায়ে পাপালৈ বুলি ৰুটি বনাবলৈ লৈছিলে, কিন্তু ট্ৰেক্টৰ এখাত আমি এই দুজনীকে জুমি জুমি চাই আছোঁ। তাৰপিছত ইফালে পাপাটো ব্যস্ত হৈ আছে ইফালে কামত। তাৰপিছত যিহেতু মানুহ আহিছিলে ইটা আৰু বালি পেলাবলৈ, আপোনালোক বাৰু ভিডিঅ'বিলাকত দেখাই দিম কিহৰ কাৰণে আনিছিলে। আমাৰ টিকলুৰ কথা শুনকচোন। পাপাই হেনো কৈছে বোলে কামৰ বস্তু নষ্ট নকৰিবি। কি কামত ধুনীয়া লাগিছে। মই ৰাতিপুৱাৰ পৰা আকাশখনকে চাই আছোঁ। তাৰপিছত মই যোৱা পৰহি এটা হেয়াৰ গ্ৰ'থ অইল বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰো সহায় হ'ব। মিনি ব্লগ দিয়া নাই, ডাইৰেক্ট লং ভিডিঅ' আপলোড কৰিছোঁ, ভালকৈ যাতে আপোনালোকে বুজি পায়। তো ভিডিঅ'টো চাব। মোৰ বিশ্বাস যে আপোনালোকৰ অলপ হ'লে সহায় হ'ব, যিহেতু হেয়াৰ ফল প্ৰব্লেমটো একদম কমন হৈ পৰিছে। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। শুভৰাত্ৰি, সকলো ভালে থাকক।